Good evening everyone. আজি আমাৰ আছে ফ্যামিলি পিকনিক হঠাৎ ডিসিজন হৈ গ'ল আমাৰ স্পন্সৰশিপ কৰিছে আমাৰ বাবুলে ৰাতিপুৱাতে সিদ্ধান্ত হৈ গ'ল এতিয়া আমাৰ পিকনিক হ'ব আমি যাওঁ এতিয়া বজাৰ কৰিবলৈ মাংস লৈ আহোঁগৈ ওচৰতে মাংস আছে মাংস আনিম এতিয়া আমাৰ অংকিতা বয়ে বনাব মাংস কি বনাবি ছোৱালী চিকেন টিক্কা মছলা হ'ব এতিয়া আমি পৰাবত মাংসটো আনি লওঁ তাৰপিছত দেখাই আছোঁ আমি বজাৰ কৰিবলৈ আহি এতিয়া আমাৰ দাসৰ হোটেলত সোমালোহি অংকুৰহঁতৰ ইয়াতে এতিয়া কিবা কিবি ল'ম আমাৰ কুৰাবাৰী সত্ৰ বিখ্যাত হোটেল চিংৰাৰ কাৰণে বিখ্যাত আমাৰ হায়াৰ ছেকেণ্ডেৰী কাষতে আছে কুৰাবাৰী সত্ৰত এইখনেই হোটেল আছে অতি পুৰণা নতুনকৈ বনাইছে এতিয়া চিংৰা ল'ম এতিয়া চিংৰা 10টা পাই দিয়ক চিংৰা ল'ম এতিয়া পিকনিকৰ কাৰণে লৈ গৈ আমি যাম আহিব কুৰাবাৰীলৈ আহিলে সোমাই যাব চিংৰাকেইটা ভাল স্কুল টাইমত ইয়াৰ চিংৰা নোজোৰেগৈ বোলে নতুনকৈ আকৌ আৰম্ভ কৰিছে লকডাউনৰ পাছত এতিয়া আমি ইয়াৰ পৰা মিঠাই চিঠাই লৈ যাম এতিয়া আহি পাই গ'লোঁ মাংস ল'বলৈ সুমন লাকি ষ্ট'ৰ ইয়াত আপুনি ব্ৰইলাৰ লগতে গাখীৰ পাব দৈ সকলোখিনি ইয়াত পাব গোটা ব্ৰইলাৰ লাগিলেও পাব হোম ডেলিভাৰী দিবলগীয়া হ'লেও কিবা বিয়া সকাম কিবা প্ৰগ্ৰেমৰ কাৰণে সকলোখিনি পাব এতিয়াতো দোকান বন্ধ আছে বাৰু ভিতৰৰ পৰা দিব আমাক সন্ধিয়া দোকান ইয়াত কাটিং হয় এফালে ফাৰ্ম আছে ডাঙৰ জাৰ্চি ফাৰ্মো আছে গাখীৰ পনীৰ যি লাগে ইয়াত পোৱা যায় কিবা কিবি বিয়া সকাম সকলোৰে কাৰণে ইয়াৰ পৰা চাপ্লাই দিয়ে লগতে দানাও পায় ব্ৰইলাৰ দানা গতিকে কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰিব ইয়াৰ নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ ডেছক্ৰিপশ্যনত ময়ো দি দিম বাৰু নাম্বাৰটো দামটো খুব ধুনীয়া দামত ইয়াত পোৱা যায় গতিকে কাৰোবাক লাগিলে কণ্টেক্ট কৰিব মাংস লোৱা হৈ গ'ল তেল জ্বলি গ'ল এয়া তেলৰ পৰা ওলাইছে কি চেনি তেলে আমাৰ ৰূপ ধাৰণ কৰিলে বেলেগ এতিয়া কেৰাহী জুইৰ ওপৰত নাই আমাৰ মাটিৰে বনিব আমাৰ বিখ্যাত ৰান্ধনি খাব লাগিব থৈ দে খাব লাগিব কেৰাহী উঠাই দে উঠাই দে কেৰাহী উঠাই দে আমাৰ আজি জুই তাত জ্বলিব আৰু মাংস ইয়াত বনিব এয়া ৰান্ধনীয়ে বনোৱা প্ৰথম অৱস্থাতে চিকেন ফ্ৰাই আমাৰ বস্তুটো হেৰি হ'ল আচলতে কয়লাৰ নিচিনাই লাগিছে অলপ দেখিবলৈ কিন্তু হোৱাটো ইয়াত চিকেনেই হয়
বনি আছে, অংকিতা বৰাই বনাই আছে। আজি দেওবৰীয়া বিশেষ ৰাজকমলো আছে, হোষ্টেলৰ পৰা আহিছে। আচলতে চেঞ্জ আমি তাকে পাতি আছোঁ কথাটো। সেই তাহানি কুকুৰাত বনাই পেলাই কাগজ পুৰি কাঠ আলু খোৱাৰ দিনৰ পৰা আজি কেৰাহী দিয়া ব্ৰইলাৰ, সেইটো আচলতে ক'বলৈ গ'লে এটা ডাঙৰ চেঞ্জ। এতিয়া আৰু এতিয়া আমি কুকাৰত বনাই খালে কেনেকুৱা হ'ব, কেনেকুৱা লাগিব। আগতো আমি সেই আমিখিনিয়ে আছিলোঁ, এতিয়াও আকৌ সেই আমিখিনিয়ে আছোঁ, খালি সলনি হৈছে সেই কুকুৰাৰ পৰা কেৰাহীলৈ। পৰিৱৰ্তনটো মাত্ৰ সেইটোৱে, মানুহ একেখিনিয়ে, মন একেখিনিয়ে, ফূৰ্তি একেখিনিয়ে। কুকুৰাত ব্ৰইলাৰ নহয়, কাঠ আলু। আইটেমটো চেঞ্জ হৈছে, গতিকে কালিলৈৰ পৰা আমিও যাম, কালিলৈৰ পৰা ক্লাছ আৰম্ভ হ'ব। তাৰ আগতে আজি অকণমান ফূৰ্তি ফাৰ্তা কৰি, ওচৰৰ ভাইটিহঁতো আছে, মোৰ ফেয়াৰৱেল আছে, আৰু তাতে আমাৰ ভাইটিহঁত আছে। আমাৰ বাৰীৰ পিছফালে এয়া আমাৰ বাহনী, আমাৰ বাবুলদাহঁতৰ আমাৰ বাৰীৰ পিছফালে আচলতে আৰু আমাৰ আহি আছে গৈ আছে। আমাৰ ডিম্পুদাই ক'ব নিচিনা মহন্তহঁতৰ পাছফালে নহয় যেনিবা, আমাৰ এতিয়া বাৰীৰ পাছফালে চলি আছে বাহনীত। তাকে চলি আছে, বিশেষ আয়োজন একো নাই। ব্ৰইলাৰ অনা হ'ল, লোকেল মুৰ্গী অকণমান আছে, সেইখিনিয়ে হ'ব। বাকী আমি চাহ খালোঁ, চিংৰা লৈ আহিছিলোঁ, এইখিনি খাই বৈ আজৰি। এতিয়া খানা হ'ব, খানা খাব লাগে, চবৰে ভোকো লাগিছে বাৰু। ৰান্ধনি খালি আমাৰ ইমান পাকৈত নহয়, নতুনকৈ কইনা হ'বলৈ গৈ আছে, ট্ৰেইনিং দি আছোঁ মানে। আমাৰ খানা ৰেডি, এতিয়া খাবলৈ বহিম আৰু চব। তই টেষ্ট নকৰিবি ভাই, টেষ্ট নকৰিবি, এক পিচ মাংস টেষ্ট নকৰিবি। আমাৰ ৰাইজ খাবলৈ বহিছে এতিয়া। আমি একদম ইক' ফ্ৰেণ্ডলি পিকনিক খাইছোঁ হয় নাই? আমি কিহত খাম এতিয়া? কলপাতত খাম। কলপাতত খোৱা হ'ব। গিলাচ আমি ব্যৱহাৰেই নকৰোঁ, আমি বেছি আৱৰ্জনা হয় বুলি পাতবোৰ সৰু কৰিছোঁ। আমি পাতবোৰ বেছি নাই, সেউজীয়া ধ্বংস নকৰোঁ আমি আচলতে। চবেই খাই বৈ এতিয়া আজৰি হ'লোঁ টিপটপকৈ। ধুনীয়াকৈ মাংস বনালে আমাৰ অংকিতা বৰাই। এইফালে আমাৰ এইটো পগলাটো আছে, নতুনকৈ বিয়া পাতি বান্ধত আহিছে। বাই বাই, আজিলৈ ব্লগটো ইমানে। ধেমাজি ধুমুলাৰ মাজে পাৰ কৰিলোঁ আৰু বছৰৰ শেষ বুলি পাৰ্টি এটা খালোঁ, পিকনিক এটা, ইমানে। বাই বাই।